এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এতিয়া আমি গাড়ীত চবে আহি আছোঁ নগাঁৱলৈ এটা কাম আছিলে সো ভাবিলোঁ আমিও আহোঁ আৰু এয়া চাওকচোন আইতাকৰ লগত প্ৰিয়ুষ টোপনি গ'ল আৰু মোৰ কোচত আছে প্ৰিয়াংক আচলতে প্ৰিয়াংকৰ গাটো ইমান ভাল নহয় সো তাক অকণমান গাত কাপোৰ দি থৈছোঁ ঠাণ্ডা পাব বুলি আৰু এয়া হাই কোৱা এতিয়া আমি চবে নগাঁও আহি আছোঁ আৰু আজিৰ ব্লগটো মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন চাওকচোন বতৰটো ইমান ধুনীয়া ৰ'দো দি আছে আৰু অকণমান বৰষুণো দি আছে আমাৰ প্ৰিয়াংক বেটা আৰু সেইটো আইতাকৰ লগত প্ৰিয়ুষ দেতা দুয়োটা মোমাইকৰ ঘৰ পাওঁ অৱস্থাতে উঠে আৰু টোপনিৰ পৰা এয়া উঠি ৰেডি টোপনিৰ পৰা দুয়োটা হেল্ল' গাইজ ঘৰ আহিলোঁ আৰু কালি নগাঁৱত আপোনালোকক ব্লগ দেখাব নোৱাৰিলোঁ থাকোঁতে কি কৰিলোঁ কাৰণ কৈছিলোঁৱে যে প্ৰিয়াংকৰ গাটো অকণমান বেয়া হৈ আছে সো তাৰ গাটো আৰু অকণমান বেছি বেয়া হ'ল সেইকাৰণে দেখাব নোৱাৰিলোঁ সি আমনি কৰিলে এতিয়া সি ভাল পাইছে মানে কিহৰ কাৰণে হৈছে জানেনে চৰ্দি জ্বৰ মানে সিহঁতে ৰাতিপুৱা বহুত সোনকালে উঠে 5:30 মানতে সিহঁতে মৰ্ণিং ৱাক কৰিবলৈ যায় আৰু আজিকালি ৰাতিপুৱা কলি পৰিব আৰম্ভ হ'লেই সো কলি পৰে আৰু টুপি চুপি পিন্ধাব নোৱাৰি একদম অশান্তি কৰে সো এই কলি পৰি মূৰত অকণমান চৰ্দি জ্বৰ হ'ল এতিয়া ভাল পাইছে সেইটো চাওকচোন শুই আছে এতিয়া অকণমান শুই আছে ভাল পাইছে আৰু আজি ভাবিছোঁ এটা জেগালৈ যাম আৰু আপোনালোককো দেখাম সো ভিডিঅ'টো চাই থাকিবচোন ক'লৈ যাওঁ কি কৰোঁ তাকে আপোনালোকক দেখাম সো চাই থাকিব ভিডিঅ'টো চাওক প্ৰিয়াংক কালি তাৰ গা বেয়া কাৰণে আজি সি বহুত মন মাৰি আছে ইমান ফূৰ্তি কৰা নাই জ্বৰ হ'লে আচলতে একদম দুৰ্বল কৰি পেলাই ভিতৰৰ পৰা ৰাতিপুৱা আৰু যি সোনকালে ৰাতিপুৱা 5টা মানতে সিহঁতি উঠি পেলাই মৰ্ণিং ৱাকত যায় আজিকালি অলপ নিয়ৰ পৰা হৈছে যে সো চৰ্দি জ্বৰ উঠিলে এয়া চাওক মই আপোনালোকক কৈছিলোঁ এফালে যাম বুলি আৰু মই যাবলৈ ওলাইছোঁ এখন তুলনি বিয়া খাবলৈ আৰু সেই তুলনি বিয়াখন আমাৰ ঘৰৰ ওচৰতে সো ওলালোঁ এয়া চাদৰ মেখেলা পিন্ধিছোঁ তুলনি বিয়া খাবলৈ যাওঁ ঘৰৰ ওচৰতে সো সিহঁত দুটাক নিওঁ নে নিওঁ ঠিক নাই নিলে এটাক নিম চাগে আৰু এটাক নিনিও আৰু যাম এতিয়া তুলনি বিয়া খাবলৈ আৰু পাৰিলে আপোনালোকক দেখাম আৰু যদি নোৱাৰোঁ তেন্তে হ'লে বেয়া নাপাব খোজকাঢ়ি যাবলৈ লৈছোঁ বিয়ালৈ দুখোজমান দিলেই বিয়া ঘৰ পামেই কাৰণ 2টামান পদূলি শাৰী সেয়া আপোনালোকে দেখিছেই চাগে বিয়া ঘৰ তাতে আছে ভণ্টিজনীৰ বিয়া খাই আহোঁ খাই পেলাই আকৌ আপোনালোকক লগ পাই আছোঁ এয়া হৈছে বিয়া ঘৰত কটোৱা কিছুমান মুহূৰ্ত
মাত্ৰ বিয়া খাই আৰু বহুত গৰম লাগিছে, আজি বহুত গৰম পৰিছে। এতিয়া যাওঁ ধুম কাপোৰ চেঞ্জ কৰোঁ আৰু চেঞ্জ কৰি পিছত আপোনালোকক লগ পাই আছোঁ। এয়া চাওকচোন আমাৰ কালিটো। ইভিনিং এভৰিৱান, কি খবৰ? কালি আৰু ব্লগ বনোৱা নহ'ল কাৰণ কালি প্ৰিয়ংকীৰ লগত শুই থাকোঁতে টোপনি গুচি গ'লোঁ আৰু এতিয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু প্ৰিয়ংকীয়েও খাই আজৰি হ'ল। তাকে আজিকালি প্ৰিয়ুষহঁতে একো খাবলৈ ইচ্ছা নকৰা হৈছে, কিয় নাজানো। ইমান খোৱাত আমনি কৰে নহয় খোৱাৰ সময়ত। কিয় খং দেখাই দিছা? খোৱাৰ কথা কওঁতেই তাৰ খং উঠি গৈছে। কি হয়? অকণমান চেৰেলেক্সটোৱে খায়, চেৰেলেক্সটোৰ বাহিৰে সিহঁত দুটা একোৱে খাবলৈ ইচ্ছা নকৰে। তাকো চেৰেলেক্স খোৱাৰ সময়তো ইমান যুঁজিব লাগে নহয়। আচলতে ডাঙৰ যিমান হৈ আহিছে তিমান চৈতান হৈ আহি আছে। সিহঁতক খোওৱা বোৱাৰ প্ৰতি একদম মানে বহুত টান কাম হৈ আহিছে। কিয় খং দেখাইছা? খাবলগীয়া নাই নহয়, কিয় খং দেখাইছা? এয়া চাওক, খোৱাৰ কথা শুনি প্ৰিয়ংকৰ কেনেকুৱা খং উঠিছে। নোখোৱাওতো, এতিয়া নোখোৱাও নহয় তোমাক। খাব নালাগে নহয়। দেখিছেনে তাৰ কিমান খং উঠিছে খোৱাৰ কথা শুনি। কি হ'ল? নোখোৱাওতো এতিয়া খাবা জানো? নোখোৱাও দিয়া। আৰু প্ৰিয়ংকৰ বেছি খং উঠাৰ আগতে আজিৰ ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ। ছ' মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।